नमस्कार। भूखे को अन्न प्यासे को पानी जय बाबा बर्फानी। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক কাশ্মীৰৰ হিমালয় পৰ্বতত বিৰাজমান বাবা শ্ৰী অমৰনাথজীৰ আমি কৰা 2024 চনৰ জুলাই মাহৰ দৰ্শনৰ বিস্তৃত বিৱৰণী আগবঢ়াইছোঁ। সমূহ বিৱৰণীবোৰ দিয়া বাবে এই ভিডিঅ'টো অলপ দীঘলীয়া হৈছে। এই যাত্ৰা যথেষ্ট কষ্টকৰ তথা বহু নথিপত্ৰৰ আৱশ্যক। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব সমূহ তথ্য জানিবলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আমি এতিয়া বৰ্তমান এয়াৰপৰ্টৰ দিশে আগবাঢ়িছোঁ, যিহেতু আমি বাবা অমৰনাথৰ দিশে আগবাঢ়িম কাইলৈ। আজি এতিয়া আমি দিল্লীলৈকে আমাৰ ফ্লাইট আছে। আজি ৰাতিটো আমাৰ দিল্লীতে হল্ট হ'ব। তাৰপিছতে কাইলৈ ৰাতিপুৱা 5:15 আমাৰ শ্ৰীনগৰলৈ ফ্লাইট আছে। গতিকে আজি এতিয়া আমি বৰ্তমান টেক্সিৰ কাৰণে ৰৈ আছোঁ। টেক্সিখন আহিলে আমি গুৱাহাটী এয়াৰপৰ্টৰ দিশে আগুৱাম। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে ভালে আমাৰ যাত্ৰাটো সম্পূৰ্ণ হয়, বাবাৰ দৰ্শন হয়। আমাৰ লাগেজ দুটাই বেগ। আপোনাৰ যিহেতু ঠাণ্ডা তাত বহুত, গতিকে ঠাণ্ডা কাপোৰ নিয়াৰ কাৰণে বেগটো অকণ বেছি ডাঙৰ হৈ গৈছে। তথাপি উপায় নাই, নিবই লাগিব। এয়া গুৱাহাটী এয়াৰপৰ্টৰ লঞ্চ। আমাৰ যিহেতু গুৱাহাটী টু নিউ দিল্লী ফ্লাইটখন পাবলৈ আৰু 2 ঘণ্টামান আছে, আমি সেয়েহে আমাৰ ছিকিউৰিটি চেকিং তথা যাৱতীয় কাম কাজ কৰি লঞ্চতে অপেক্ষা কৰিছোঁ। আমাৰ 2 পুত্ৰ সন্তানক আমি মা দেউতাৰ লগত এৰি থৈ আহিছোঁ। ইয়ালৈ আহি তাহাঁতক ভিডিঅ' কল কৰি মই কিছু ভাবুক হৈ পৰিছোঁ। বাবা দৰ্শনৰ অনুমতি 13 বছৰৰ ঊৰ্ধৰ সকলোক প্ৰদান কৰা হয়। সেয়েহে আমাৰ 2 পুত্ৰ সন্তানে বৰ্তমানৰ বাবা দৰ্শনৰ অনুজ্ঞাপত্ৰ নাপায়। গুৱাহাটী এয়াৰপৰ্টৰ লঞ্চটো সৰু, কিন্তু ভিতৰখন বৰ ধুনীয়া। এয়া আমাৰ যাত্ৰা গুৱাহাটী এয়াৰপৰ্টৰ পৰা ইণ্ডিগো বিমানযোগে নিউ দিল্লীলৈ আৰম্ভ হৈছে। চাওঁতে চাওঁতে আমি এয়া দিল্লী এয়াৰপৰ্টত অৱতৰণ কৰিবলৈ সময় হৈ গ'ল। আমি বৰ্তমান ৰাতি এতিয়া 11:30 বাজিছে আৰু আমি আহি বৰ্তমান গৈছোঁ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট দিল্লী। আমাৰ নেক্সট ফ্লাইটখন আছে আপোনাৰ ৰাতিপুৱা 5:30। গতিকে আমি আজি ৰাতিটো ইয়াৰে কোনোবা এখন লঞ্চত অপেক্ষা কৰিম। দিল্লী এয়াৰপৰ্টৰ এনকাম লঞ্চ যথেষ্ট আহল বহল তথা সুবিধাজনক। যাত্ৰীসমূহে প্ৰায় লঞ্চটো ভৰ্তিয়ে হৈ থাকে। আমি যেনে তেনেহে 2টা চিট পাই অলপ জিৰণি লওঁ। টোপনি অহা নাই যদিও কিছু ভাল লাগে। আমাৰ নিউ দিল্লী টু শ্ৰীনগৰ ফ্লাইটখন ৰাতিপুৱা 5মান বজাতহে আছে। প্ৰায় 7মান বজাত আমি শ্ৰীনগৰ এয়াৰপৰ্ট আহি পালোহি। শ্ৰীনগৰ এয়াৰপৰ্ট আমি ইয়াৰ পৰা বাহিৰে বাহিৰে ইয়াত গভৰ্ণমেণ্ট প্ৰিপেইড টেক্সি লৈ আমি এতিয়া পেহেলগামলৈ ওলাম। তাতে গৈ আমি আমাৰ RFID কাৰ্ড ডিজিট আছে কৰি প্ৰিপেইড কাউণ্টাৰৰ পৰা কৰিলে ভাল হয়, কি ৰেজিষ্টাৰ্ড হৈ থাকে আপোনাৰ চব বস্তু। গতিকে প্ৰিপেইডৰ পৰা আমি লৈছোঁ। ইয়াৰ পৰা পেহেলগামলৈকে 5,000 টকা পৰিছে আমাৰ ইন'ভা গাড়ী। বাবা দৰ্শনৰ যাত্ৰাত প্ৰথম কাম আমি শ্ৰীনগৰ এয়াৰপৰ্টত অৱতৰণ কৰি আৰম্ভ কৰিলোঁ। প্ৰথম কাম মানে মোবাইলৰ চিম লোৱা। পোষ্টপেইড চিম সকলো জেগাতে কাম কৰে, যদিও আমি নিৰাপত্তা তথা যোগাযোগ ব্যাহত নহ'বলৈ শ্ৰীনগৰৰ পৰা
এখন জিঅ' তথা এখন এয়াৰটেল চিম ল'লোঁ। আপোনালোকৰ সুবিধাৰ্থে এইখিনিত কিছু কথা কৈ থওঁ। আপোনালোকে নিজৰ নিজৰ নগৰ বা চহৰৰ পৰা যদি ৰেল যোগে বাবা দৰ্শনৰ বাবে আহিব বিচাৰিছে তেন্তে আপোনালোকে জম্মু ৰেলৱে ষ্টেচনলৈ আহিব লাগিব। জম্মু ষ্টেচনৰ পৰা আপোনালোকে বাবা দৰ্শনৰ বাবে বেছ কেম্প ভাগৱতী নগৰলৈ আহিব লাগিব। ভাগৱতী নগৰ বেছ কেম্পত থকা আৰু খোৱাৰ সুন্দৰ ব্যৱস্থা আছে। তাত অতি সুলভ মূল্যত বা কিছু ক্ষেত্ৰততো বিনামূলীয়াকৈও আপোনালোকে থাকিব পাৰিব আৰু খোৱা বোৱাৰ বাবদ কোনো ধৰণৰ পইচা নালাগে, কাৰণ ইয়াতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দান বৰঙণি দিয়া লংগৰসমূহ বিদ্যমান। জম্মু ৰেলৱে ষ্টেচনৰ পৰা ভাগৱতী নগৰলৈ বাছৰ সুবিধা আছে। আপোনালোকে বাছেৰেও আহিব পাৰে, নতুবা নিজাববীয়াকৈ টেক্সি ছাৰ্ভিচো ল'ব পাৰে। ভাগৱতী নগৰৰ পৰা পেহেলগামলৈ বা বালতাল যিকোনো এটা ৰাস্তাৰে আপোনালোকে বাবা অমৰনাথজী দৰ্শন কৰিব পাৰে। ভাগৱতী নগৰৰ পৰা বালতাল বা পেহেলগাম দুয়োটা জেগাতে টেক্সি প্ৰায় 235 কিলোমিটাৰ অতিক্ৰম কৰিব লাগিব, যাৰ বাবে আপোনালোকৰ 5 বা 6 ঘণ্টা সময় আৱশ্যক হ'ব। আৰু যদি আপোনালোকে বিমান সেৱাৰ মাধ্যমেৰে বাবা দৰ্শন কৰিব বিচাৰিছে আপোনালোকে শ্ৰীনগৰ এয়াৰপৰ্টলৈ আহিব লাগিব। শ্ৰীনগৰ এয়াৰপৰ্টৰ পৰা বাবা দৰ্শনৰ মাৰ্গ পেহেলগাম অথবা বালতাল আপোনালোকে সুবিধামতে বাছি ল'ব পাৰে। শ্ৰীনগৰত বাবা দৰ্শনৰ বেছ কেম্প আছে পান্থা চকত। যদি আপোনালোকে বিচাৰে শ্ৰীনগৰৰ পৰা পান্থা চকলৈ আহি এদিন থাকি ইয়াৰ পৰা বাবা দৰ্শনৰ যাত্ৰা কৰিব পাৰে। এই যাত্ৰাৰ সকলো যাত্ৰীয়ে এই RFID কাৰ্ড এখন বনাব লাগে, যিখন মই আপোনালোকক এতিয়া স্ক্ৰীণত দেখাই আছোঁ। এইখন বনোৱা বহুতকেইটা কাউণ্টাৰ আছে, জম্মুত আছে, শ্ৰীনগৰত আছে, ইভেন আমি এখন বনাইছিলোঁ নুনৱান বেছ কেম্প, ঠিক পেহেলগাম সোমোৱাৰ আগে যিটো বেছ কেম্প আছে তাতে আমাৰ KYC কৰি আমাৰ পাৰ্মিটখন চাই আপোনাৰ তেওঁলোকে এইখন ইছ্যু কৰে, আৰু এইখন আমি গোটেই যাত্ৰাত আমাৰ ডিঙিত ওলোমাই যাব লাগিব। এইখন যদি নহয় তেওঁলোকে যাত্ৰা আগবাঢ়িব নিদিয়ে, আৰু এইখন খুবেই দৰকাৰী বস্তু। গতিকে এইখন সদায় গোটেই জাৰ্ণিৰ সময়টোত মানে যাত্ৰাৰ সময়ত আপুনি এইখন ডিঙিত লগাই থোৱাটো মেণ্ডেটৰী হয়। পিছদিনা 3:30 মান বজাত আমি টেক্সি এখনৰ সহায়ত চন্দনবাৰীলৈ যাত্ৰা কৰিছিলোঁ। এয়া সূৰ্যোদয় হ'বলৈ ভালেখিনি সময় আছে। চন্দনবাৰীলৈ এই টেক্সিসমূহত আপোনালোকে যাব পাৰে। চন্দনবাৰীৰ পৰা প্ৰকৃত ট্ৰেকিং আৰম্ভ হৈ যায়। চন্দনবাৰীৰ পৰা ট্ৰেকিঙৰ অনুমতি ৰাতিপুৱা 5 বজাৰ পিছতহে দিয়া হয়, কিন্তু নিৰাপত্তাৰক্ষীৰ চেকিং তথা RFID কাৰ্ডৰ চেকিং, স্কেনিং আদিবোৰ যাৱতীয় বহু কাম ট্ৰেকিং আৰম্ভ হোৱাৰ আগতীয়াকৈ কৰিব লাগে। সেয়েহে আমি 3:30 মান বজাতে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া আহি পালোহি আমি চন্দনবাৰী। ইয়াত আমাৰ চেক ইন হ'ব। আজি ইয়াতে অলপ পিছতে গোটেই ভিৰ হৈ যাব আপোনাৰ। আমি এতিয়া আহি পালোহি 5টা বজাত। আমাৰ এতিয়া চেক ইন হৈ গ'ল চন্দনবাৰী চেক গেটত। এতিয়া আমি আগুৱাব পাৰিম। এয়া আছে চন্দনবাৰী। এতিয়াৰ পৰা আমাৰ ট্ৰেকিং আৰম্ভ ইয়াৰ পৰা। এইবোৰ ভাণ্ডাৰা লাগি আছে, যোনে যেনেকৈ যি বিচাৰে খাই বৈ আগুৱাব পাৰে। আহক আমিও আগুৱাই যাওঁ। এয়া আমি চন্দনবাৰী আহি পালোঁ। প্ৰথমে আমি দুডাল লাখুটি কিনিলোঁ। এই লাখুটিকেইডালে খোজকাঢ়ি যোৱাৰ বাবে আমাৰ অতিকৈ আৱশ্যকীয় বস্তু। এতিয়া আমি এজন পিঠু বন্দোবস্ত কৰিলোঁ। পিঠু মানে এজন ব্যক্তি যিজনে আমাৰ লাগতিয়াল বয়বস্তু থকা বেগটো ওপৰলৈ কঢ়িয়াই লৈ যাব। এই কাশ্মীৰী ব্যক্তিসকলৰ সহায়ৰ অবিহনে এই যাত্ৰা প্ৰায় অসম্ভৱ। আমাৰ ইয়াত
ইয়াৰ পৰা ক্ষেত্ৰ আৰম্ভ হ'ল এইটো ট্ৰেকিং যায় চববোৰ লম্বা লাগি আছে চবতে মতে ভলে আহো আহো হা ভলে হৰ মহাদেৱ হা मंडी हरियाणा यहाँ मिलता है दूध दही का खाना बोले आइए गर्मा गर्म ইয়াত আপুনি এইটোৱে শুনিব আইয়ে বলে আইয়ে চবকে আমাক ভলে বলে বুলি বাবা অমৰনাথজী দৰ্শনত অভিষেক হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থাৰ প্ৰয়োজন নহয় আমাৰ যাত্ৰাৰ আৰম্ভণিত এয়া এক ভাণ্ডাৰা এই ভাণ্ডাৰাত আমি চাহ আৰু বিস্কুট খাই ললো চাহ বিস্কুট খাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলো কিছু লোকে দেখিলো ভাত ৰুটি আদিও গ্ৰহণ কৰিছে এই ভাণ্ডাৰাসমূহ প্ৰায় নিৰ্দিষ্ট ব্যৱধানত আগৰ জেগাবিলাকতো আমি পাই থাকিম বুলি বহুতৰ মুখত শুনিছো বাবাৰ পবিত্ৰ গুহালৈ কৰা যাত্ৰাপথ দুটা এটা পেহেলগাম আৰু আনটো বালতাল পেহেলগাম পথটো ট্ৰেডিশ্যনেল পথ অৰ্থাৎ এই পথেৰে বাবা মহাদেৱে মা পাৰ্বতীক অমৰত্বৰ কাহিনীভাগ ক'বলৈ লৈ গৈছিল পেহেলগামৰ পৰা বাবাৰ পবিত্ৰ গুহালৈ প্ৰায় ৩২ কিলোমিটাৰ পেহেলগামৰ পৰা বাবাৰ পবিত্ৰ গুহাৰ এই ৩২ কিলোমিটাৰ ৰাস্তাত আপোনালোকে হিন্দু সনাতন ধৰ্মৰ বিভিন্ন ধৰ্মপুথিত উল্লেখ থকা বহু উল্লেখনীয় স্থান দেখিবলৈ পাব প্ৰায় ২ বা ৩ দিনৰ ব্যৱধানত এই ৰাস্তাৰে খোজকাঢ়ি গ'লে আপুনি বাবাৰ পবিত্ৰ গুহা দৰ্শন কৰিবলৈ সমৰ্থ হ'ব আপুনি অৱশ্যে ঘোঁৰা চালকক পইচাৰ বাবদ ঘোঁৰা ভাড়ালৈ লৈ পেলাইও এই বাবা দৰ্শন কৰিবলৈ আগবাঢ়িব পাৰে দ্বিতীয় পথ বালতাল এই ৰাস্তাটো যাত্ৰীৰ সুবিধাৰ বাবে পিছত বনোৱা হৈছে এই ৰাস্তাৰ দৈৰ্ঘ্য পথ প্ৰায় 16 কিলোমিটাৰ এই ৰাস্তাটো যথেষ্ট ওখ তথা ৰাতি থকাৰ কোনো ব্যৱস্থা নাই আপুনি ৰাতিপুৱা গৈ ৰাতি ঘূৰি আহিব লাগিব জেগাই জেগাই অৱশ্যে ষ্ট্ৰীট লাইটৰ সুন্দৰ সুবিধা আছে আমি বাবা দৰ্শনৰ বাবে পৌৰাণিক ৰাস্তা অৰ্থাৎ পেহেলগাম বাছি লৈছিলোঁ ট্ৰফি দি আছে হৰ মহাদেৱ হৰ মহাদেৱ ট্ৰফিটো আমাৰ বেগ লৈ গৈ আছে যিটো ইয়াত বৰষুণ দিয়া সময় থাকে বেগটোতো ৰেইন কভাৰ এটা লগাই দিলোঁ এতিয়া মই ভিতৰত থকা বস্তুখিনি নিদিলে আমাৰ মনত ৰাখিব আমি তেওঁলোকক এনেকৈ এখন পাৰ্মিট ID এখন থাকে সেইখন যাতে ৰাখি থয় তেওঁ তেতিয়া আপোনাক যেনে তেনেকৈ বিচাৰি বেগটো দিব তেওঁলোকৰতো অভ্যাস থাকে এনেকৈ বহুত সোনকালে পাই যায়গৈ আমি লাহে লাহে যাওঁ সেইকাৰণে ঠিক আছে মহাদেৱৰ নাম লৈ আগুৱাই গৈ আছোঁ হয় হয় মহাদেৱ ঘোঁৰা চোৰা ইয়াতে পায় भाई नहीं चाहिए पैदल जाएगा नहीं नहीं काटना शीशा तक टिकट हाँ टिकट पर्ची काटना शीशा तक এতিয়া লাহে লাহে আগুৱাইছোঁ আমাৰ যাত্ৰা মহাদেৱৰ নাম লৈ আজি আমি চেষ্টা কৰিম যাতে শেষনাথ পাবই লাগিব
চেষ্টাক যদি এটা সময়ত পাৰ হ'ব পাৰোঁ 2টা বজাৰ ভিতৰত আমি পঞ্চট্ৰেনীলৈকে যাবলৈ চেষ্টা কৰিম এতিয়া চাওঁ কিমান দূৰ আগুৱাব পাৰোঁ পিঠু আমাৰ লগতে আছে হয় হয় বাদে জয় শ্ৰী অমৰনাথ কি মনোমোহা দৃশ্য এয়া পেহেলগাম হৈ আমি চন্দনবাৰী পেহেলগামত বাবাই নন্দীক থৈছিলে এতিয়া আমি চন্দনবাৰী য'ত পাৰ হৈছিলোঁ চেক পইণ্ট আছে তাত বাবাই চন্দন আৰু চন্দ্ৰটো এৰি থৈ আহিছিলে আৰু এই ৰাস্তাই শিৱ ভগৱানেও আগুৱাইছিলে পাৰ্বতীক লৈ পেলাই সেই অমৰ কথা শুনাবলৈ সেই গুহাটোলৈ আৰু আমি সেই দিশে আগুৱাই আছোঁ প্ৰভুৰ নাম লৈ আমাক ইয়াতে বহুত জেগাই জেগাই ঘূৰা পিঠু চব আপুনি পাব মেডিকেল ফেচিলিটিও আছে এইবিলাক চব মেডিকেল হস্পিটেল পূৰা আৰ্মিয়ে ধুনীয়াকৈ গোটেইখন মেইনটেইন কৰি আছে ফুল ছিকিউৰ একো তেনেকুৱা ইনচিকিউৰিটি একো ফিল হোৱা নাই খুবেই ভাল লাগিছে আৰু বাবাৰ নাম লৈ থাকিব লাগিব চববোৰ সমস্যা সমাধান কৰি যদি যিখন আমি পেহেলগামত পাই আহিছোঁ আৰু আমাৰ লগে লগে এতিয়া গোটেই ৰাস্তাত লিদ্ৰা নদীখন গৈ থাকিব সেই পাহাৰৰ ওপৰৰ পৰা আহিছে आगे जाके रुके रहना हाँ रुके रहना अभी हम भी जितना हो सकते हैं चलते रहेंगे हम लोग भी रुकने सब 32 किलोमीटर যাবলগীয়া আছে আমি এটা যাম প্ৰথমতে পিছটো টপ যদি চেষ্টাকলৈকে চেষ্টা কৰিম আৰু যদি আগলৈ পাওঁ স্পৰ্টছু বুলি জেগাখন তালৈকে যাম हाँ सर इसमें आपको जो बड़ा এইখন মেপখন আমি পেহেলগামত আছিলোঁ আমি অগষ্ট চন্দনবাৰী আহিলোঁ চন্দনবাৰীৰ পিছু টপ জুজিবল নাগাকোটি শেষনাথ গলগল MG টপ এইটো চবতছে ওখ হয় এই জেগাখিনি পাৰ হ'ব পাৰি এটা নতুন ৰাস্তা বনাইছে য'ত মানে ঘূৰাৰ কাৰণে ৰাস্তাটো বেলেগ হৈ যায় এইখিনিৰ পৰা আমি মোটা মানুহে এনেকৈ যাব লাগিব চেকিং চলে সেই চাওক আমি সেই পিন্ধি আহিছিলোঁ সেই বগা ৰাস্তাটোৱেদি আহি লাহে লাহে এইখিনি ওপৰ লাচিডাল বহুত কামৰ এডালৰ 60 টকা লৈছে কিন্তু বহুত দৰকাৰী বস্তু এডাল নলগাই আহিবই নালাগে আজি 14 তাৰিখে আমি চন্দনবাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ এই 32 কিলোমিটাৰ খোজকাঢ়ি আমি ট্ৰেকিং কৰিম আজি নোৱাৰোঁ আজি আমি ক'ত থাকিম এতিয়া আমি খোজকঢ়া স্পীডৰ ওপৰতে ডিপেণ্ড এতিয়া এইখিনি যথেষ্ট ওখ আমি খোজকাঢ়ি আছোঁ বাকীটোৰ পাহাৰ হয় বলে
আমি সেই তাৰ পৰা আহি আছোঁ খোজকাঢ়ি খোজকাঢ়ি। তাৰপৰা আহি এতিয়া বৰ্তমান এইখিনি পাইছোঁহি। এইখিনি খুবেই চিধা উঠিব লাগে। হিন্দু ধৰ্মৰ মান্যতা মতে প্ৰভু মহাদেৱে মা পাৰ্বতীক অমৰত্বৰ কাহিনীভাগ এনে এখন স্থানত ক'বলৈ মনসা কৰিছিল য'ত কোনো অন্য ব্যক্তি বা প্ৰাণীৰ অৱস্থিতি নাথাকে। মানুহৰ শ্ৰদ্ধাৰ আপুনি চাব, এই মানুহগৰাকী প্ৰায় 60 ঊৰ্ধৰ। তেওঁ সুধা ভৰিয়ে ইয়াৰ পৰা গৈছে। এতিয়ালৈকে মাত্ৰ 1 কিলোমিটাৰ আহিছোঁ তলৰ পৰা। এনেকুৱা লাগিছে বহুত দূৰ আহিছোঁ যেন। বিশ্বটপ এইটো প্ৰথম পৰা। আমি এৰি অহা প্ৰতিটো স্থানৰ এক সুকীয়া বিশেষত্ব আছে। পেহেলগাম বোলা জেগাখনত বাবাই তেওঁৰ লগত থকা গণ তথা ষাঁড় গৰুসমূহ এৰি থৈ আহিছিলে। নুনৱানত বাবাই নন্দীক এৰিছিলে। চন্দনবাৰীত তেখেতৰ গাত সদা বিৰাজমান চন্দন আৰু শিৰত পৰিধান কৰা চন্দ্ৰমা এৰিছিলে। পিছুটপ বোলা জেগাখনত তেখেতে ভূত পিশাচসমূহ এৰিছিল। ইয়াৰ পিছত আমি চেচনাগ বোলা জেগা এটুকুৰা পাম য'ত বাবাই তেওঁৰ ডিঙিত পৰিধান কৰা নাগ অৰ্থাৎ সৰ্প এৰিছিল। চেচনাগ প্ৰায় 12,000 ফিট ওখত আছে। চেচনাগৰ পৰা লিড্ডাৰ নদীখন বৈ আহিছে। এই চেচনাগৰ মনোমোহা পৰিৱেশ ভাষাৰে বৰ্ণাব নোৱাৰি। এই চেচনাগ ঝিলত পাহাৰৰ ছাঁ পৰি এক সৰ্পৰ আকৃতি দেখা যায়। চেচনাগৰ পিছত আমি পাম গণেশ টপ অৰ্থাৎ MG টপ, য'ত প্ৰভুৱে বাবা শ্ৰী গণেশ গোসাঁইক এৰিছিল। MG টপ আমি কৰা যাত্ৰাৰ আটাইতকৈ ওখ শৃংগ, প্ৰায় 14,800 ফিট ওখ। MG টপ অৰ্থাৎ মহাগণ টপ। MG টপৰ পিছত আমি পাম পঞ্চতৰণী। পঞ্চতৰণীত বাবাই মা গংগা তথা পঞ্চতত্ব এৰিছিল। পঞ্চতৰণীৰ পিছত আমি পাম সংগম। এই সংগম বুলি জেগাখনতে বালতাল আৰু পেহেলগাম, যি দুটা বাবাৰ পবিত্ৰ গুহালৈ যাত্ৰা কৰাৰ দুটা যাত্ৰাস্থল, সেই দুটা যাত্ৰাপথে একলগ হৈ যায়। এই সংগমতে বালতাল আৰু পেহেলগামৰ 2 পথৰ বাবাৰ ভক্ত মিলি বাকী 3 কিলোমিটাৰ ৰাস্তা আগুৱাই যায় বাবাৰ পবিত্ৰ গুহালৈ। সেইটো ৰাস্তা পুৰণা ৰাস্তাটো বৰ্তমান ঘোঁৰা চৰাই আহিব দিয়ে। এনেকৈ গৈ 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 আমি সেই এটা ৰাস্তাত একেলগে লগ হ'মগৈ। এইটো বৰ্তমান এইবাৰ খোলা এটা নতুন ৰাস্তা, অকল খোজকঢ়া মানুহকে আহিব দিয়ে পিনে। এইবিলাক আমি উঠি প্ৰথম পৰা 20 টপ পামগৈ। অৱস্থা বেয়া হৈ গৈছে খোজকাঢ়ি খোজকাঢ়ি আপত। আপুনি য'তে ভাগৰ লাগে তাৰ পৰাই ঘোঁৰা পাই যাব। বাথৰুমবোৰ এনেকৈ থাকে। বাবাৰ ভক্তসকলক তেওঁলোকে খুৱাবলৈ কি আগ্ৰহ, পিছে ভক্তসকলে কিমান খাব পাৰে সেইটোৰ ওপৰতহে কথা। আমি পিছে যি ভাণ্ডাৰাতে নাই সোমোৱা গেলে আমি কেৱল চাহ আৰু বিস্কুটহে খাইছোঁ। আৰু গৰম পানী দেখিছেনে, গৰম পানীৰো ব্যৱস্থা থাকে। তেওঁলোকে গৰম পানী খুৱায় আৰু যদি আপোনালোকৰ থাৰ্মোফ্লাস্ক আছে, থাৰ্মোফ্লাস্কত গৰম পানী ভৰাইও দিয়ে।
আমি চাহ বিস্কুট খাইছোঁ আৰু মিঠাই খাইছোঁ। বৰ শ্ৰদ্ধা ভক্তিৰে মানুহখিনিয়ে খুৱায়। ইয়াত কেৱল ভাণ্ডাৰাবিলাকত এটাই কথা তেওঁলোকে ভাণ্ডাৰাৰ কৰ্মচাৰীসকলে সকলো ভক্তকে কয় যে আপোনালোকে যিমানখিনি পাৰে সিমানখিনিহে খাওক। বস্তু অন্ন নষ্ট কৰিলে তেওঁলোকে বেয়া পায়। পিছত গ্লেচিয়াৰৰ মাজেদি সেই নদীখন বৈ আহিছে। এইটো গ্লেচিয়াৰ। এতিয়া 8:35। আমাৰ এতিয়া 27 কিলোমিটাৰ আছে বাবাৰ তাত পাবলৈ। শেষনাগ 7 কিলোমিটাৰ, গণেশটপ 11 কিলোমিটাৰ। বহুত খাবলৈ যাব, একদম ডাউন এইবিলাক চব গৈ গ্লেচিয়ার এটা রাস্তা। গ্লেচিয়ার পরে পার হয়ে যাবে। रास्ता खत्म आ गया, सीधे घोड़े नहीं जाता ऐसे ही पकड़ा है। এয়া আমি শেষনাগ আহি পালোঁ। এয়া দেখিছেনে, শেষনাগ ঝিল বুলি কয়। ইয়াতে শিৱগোসাঁয়ে ডিঙিত থকা সৰ্প এৰিছিলে। আৰু এই ঝিলটো সঁচাকৈ বৰ ধুনীয়া দেখিবলৈ। গোটেই দাঁতিয়ে দাঁতিয়ে পাহাৰ আৰু তাৰ মাজত ঝিলটো এক অপৰূপ সৌন্দৰ্য বিৰাজ কৰিছে। এই ঝিলত আমি মানে আগতে কোৱা শুনিছোঁ যে ঝিলৰ পাৰত হেনো আগতে পৰ্যটকসকলক বা বাবাৰ ভক্তসকলক থাকিবলৈ টেণ্টৰ ব্যৱস্থা কৰি দিছিলে, কিন্তু আজিকালি নিৰাপত্তাজনিত কাৰণত এই টেণ্টবিলাক উঠাই দিছে। এই ঝিলৰ ওচৰ চাপিবলৈ নিৰাপত্তাৰক্ষীয়ে আমাক বাধা দিলে, যিহেতু এই পাৰবোৰ দেখিছেনে, পাৰবোৰ বন্ধা নাই, এইবোৰ মানে ৰছীহে দিয়া থাকে। গতিকে পাৰ দাঁতিলৈ গ'লেই নিৰাপত্তাৰক্ষীয়ে হুইচেল বজাই আমাক সাৱধান বাণী শুনাই দিয়ে। এতিয়া আমি শেষনাগৰ পৰা গণেশটপ পিনে গৈ আছোঁ। গণেশটপ য'ত শিৱবাবাই নিজৰ গণেশ বাবাক এৰি থৈ গৈছিলে অমৰনাথ গুফালে পাৰ্বতী মাৰ লগত যাওঁতে। কিন্তু এইখিনি চবতছে বিৰাট কঠিন, আপোনাৰ উঠিব লাগে ওপৰতে। চবতকৈ কঠিন এই গণেশটপলৈকে যাব। আমাৰ অৱস্থা বেয়া হৈ গৈছে, যিটো অলমষ্ট আপোনাৰ 15,000 ফিট ওপৰত আছে। ইয়াত অক্সিজেনৰ বহুত কম থকাৰ কাৰণে আমি অলপমান গ'লেই আমাৰ মানে ফোপাবলৈ লাগোঁ। এতিয়া গতিকে মোৰ ভাৰী ভাৰী লাগে। অক্সিজেনৰ যথেষ্ট ব্যৱস্থা আছে বাৰু, ক'ৰবাত খুব যদি ইমাৰ্জেঞ্চি হয় অক্সিজেন দিব পাৰে। এটা আৰ্মি কেম্প আছে, কিন্তু আমি অলপ দূৰ বহি গ'লে পাৰোঁ আৰু। গতিকে এটা এখোজ যোৱা মানে 10 খোজ যোৱা লেখীয়া লাগে। তাকে আশীৰ্বাদ কৰক যাতে সোনকালে গণেশটপটো আমি পাৰ হৈ যাওঁ, তাৰপিছত আকৌ টাউন বুলি কৈছে। MG-টো পোৱাৰ পিছত আমি কিছু অসুবিধাৰ সন্মুখীন হৈছিলোঁ।
MG টপ পোৱাৰ পিছতে হঠাৎ বৰফ আৰু বৰষুণ একেলগে আৰম্ভ হৈছিল। কিছু দূৰ আগুৱাই যোৱাৰ পিছত মোৰ স্বামীৰ হঠাৎ শ্বাস প্ৰশ্বাসৰ অসুবিধা হৈছিল। সেই সময়ত মই কি কৰিম কি নকৰিম হৈ গৈছিলোঁ, যিহেতু সেই ঠাইখন সেই সময়ত একেবাৰে জনশূন্য হৈ গৈছিল। মই স্থানীয় কাশ্মীৰী মানুহ এজনক দেখি আগুৱাই গ'লোঁ আৰু মোৰ স্বামীৰ বিষয়ে বিশদভাৱে ক'লোঁ। প্ৰায় 60 ঊৰ্ধৰ এই ব্যক্তিজনে তৎকালিকে তেওঁক ধৰি আনি আমাক তেওঁৰ টেণ্টলৈ লৈ গ'ল। গৰম চাহ খাবলৈ দিলে। মই ইতিমধ্যে আমাৰ পিতৃজনকো ফোন কৰি মাতি আনিলোঁ। সকলোৰে পৰিচৰ্যাত এওঁ কিছু সুস্থ হ'ল। ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰ ৰাস্তাতহে মেডিকেল ইউনিট আছে। পিছত এওঁক লৈ মেডিকেল ইউনিটলৈ লৈ গৈ ডক্টৰৰ পৰামৰ্শ ল'লোঁ। তেওঁলোকে আমাক আগুৱাই গৈ পৌষ্পত্ৰী ভাণ্ডাৰাত থাকিবলৈ উপদেশ দিলে, যিহেতু বতৰ খুব বেয়া আৰু পৌষ্পত্ৰী ভাণ্ডাৰা পাৰ হ'লে আৰু একো থকাৰ ব্যৱস্থা নাই। প্ৰায় 3 কিলোমিটাৰ ৰাস্তা পাৰ হৈহে আমি একেবাৰে পঞ্চতৰণী বুলি জেগা এটুকুৰাতহে থকাৰ ব্যৱস্থা থাকিব। সেয়েহে আমি এই কাশ্মীৰী স্থানীয় ব্যক্তি তথা ডক্টৰৰ পৰামৰ্শ মানি পৌষ্পত্ৰী ভাণ্ডাৰাত থকাৰ সিদ্ধান্ত ল'লোঁ। থকা জেগাকণ এনেকুৱা। গাৰ কাপোৰ কানি সমস্ত তিতা। কেনেকৈ অচিনাকি এজাক মহিলাৰ মাজত লেপা থপাকৈ যেনে তেনে ৰাতিটো কটালোঁ, আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। মানে বৰফ হৈছিলে, বৰফ বাঢ়ি আৰু বৰষুণ ইমান বেছি হ'ল যে আমি পৌষ্পত্ৰীত ৰখিবলগীয়া হ'ল। আৰু মানে ইমান ভাল ব্যৱস্থা ইয়াতে থেপাথেপি হৈছে। মানুহবোৰ একদম মুৰ্গীৰ নিচিনাকৈ সোমোৱাইছে, তথাপিও কম্বল এখন পাইছোঁ, বিচনা এখন পাইছোঁ, বহুত আৰু এইটো গোটেই ৰাস্তাত চাহ পাইছোঁ। চবতছে ডাঙৰ ভাণ্ডাৰা গোটেই ৰাস্তাত। ঠিক আছে, আমি আগুৱাই যাম। আজি 14 জুলাই ন? আমাৰ পিতৃজনকো ইয়াতে আমাৰ লগতে ৰখাৰ ব্যৱস্থা কৰিলোঁ। আমি দুয়ো স্বামী স্ত্ৰী বেলেগ বেলেগ টেণ্টত থাকিবলৈ পালোঁ। মই ৰাতিপুৱা প্ৰায় 5 বজাৰ আগে আগে আমি পৌষ্পত্ৰী ভাণ্ডাৰাৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। পৌষ্পত্ৰী ভাণ্ডাৰাৰ পৰা আমি এতিয়া পামগৈ পঞ্চতৰণী বুলি জেগা এখন। 6:30 বজাত পৰি গৈ এই যে আপোনালোকে ভাণ্ডাৰাটো দেখিলে, ৰাতিপুৱাৰ দৃশ্য, এই ভাণ্ডাৰাটো পৌষ্পত্ৰী ভাণ্ডাৰা। আৰু এই ভাণ্ডাৰাটো এই বাবাৰ এই পবিত্ৰ গুহালৈ কৰা যাত্ৰাৰ আটাইতকৈ ডাঙৰ ভাণ্ডাৰা। আৰু এই ভাণ্ডাৰাত ভক্তসকলক 56 ভোগ খুওৱা হয়। তেওঁলোকে 56 ভোগ ভেজিটেৰিয়ান ৰান্ধাটো ইমান সহজ নহয়। আকৌ তেওঁলোকে চাওকচোন, এই ৰাতিপুৱা 5টা বজাতে ইমানবোৰ ব্যঞ্জন 56 ভোগ বনাইছে। তাৰমানে তেওঁলোকে হয়তো গোটেই ৰাতিয়ে তাৰ প্ৰিপাৰেশ্যন কৰিছে। সঁচাকৈ দেই, বাবাৰ প্ৰতি আস্থা ভক্তিৰ মানুহৰ সীমা নাই। ইয়ালৈ যোৱা ৰাস্তাৰ খুব সাৱধানে আহিব লাগে। অলপ শ্লিপ খালে গৈ পেলাই ক'ত পৰিবগৈ ঠিক নাই। খুব সাৱধান হ'ব লাগিব। এইবোৰ গ্লেচিয়াৰ ৰাস্তা নাই এইবিলাক একচুৱেলি। হেলিকপ্টাৰ বাবাৰ গুফাৰ পৰা মানুহ অনা নিয়া কৰি আছে। MG টপৰ পিছৰ পৰা ৰাস্তাবোৰ একেবাৰে বেয়া হৈ আহিছে। শিল বালি বোকা পানী বৰফ সকলোৰে সংমিশ্ৰণত যাত্ৰাপথ আৰু কঠিন হৈ পৰিছে। এই 2 দিন আমি মাত্ৰ চাহ বিস্কুটৰ বাহিৰে একো খোৱা নাই।
খোৱা বস্তুৰ অভাৱ ক'তোৱে নাই পোৱা, যদিও বাবাক ভালকৈ দৰ্শন কৰিহে অন্ন গ্ৰহণ কৰিম বুলি মনতে ভাবিছোঁ। দেৱাদিদেৱ মহাদেৱৰ আশীষ বিচাৰি ল'ৰা দুটা এৰি আহিও মন কিন্তু অকণো বিচলিত হোৱা নাই। প্ৰভু মহাদেৱ সুপ্ৰসন্ন হওক, আমাক দৰ্শন দিয়ক। আমি বহু দূৰৰ পৰাই বৰ্তমান আমি উপস্থিত থকা এই পাহাৰখন দেখিছিলোঁ। এই ভেড়া ছাগলীবোৰ যে দেখিছে, এইবোৰ আমি একোটা বগা শিল বুলি ভাবিছিলোঁ আঁতৰৰ পৰা। এতিয়াহে দেখিছোঁ এইকেইটা ভেড়া ছাগলী। স্থানীয় বাসিন্দাৰ ইয়ালৈ ভেড়া চৰাবলৈ আনিছে। 2024 চনত অমৰনাথ বাবা দৰ্শনৰ সময়সীমা আছিল 29 জুনৰ পৰা 19 আগষ্টলৈ। যদিওবা আমি জুলাই মাহত বাবাক দৰ্শন কৰিছিলোঁ, বাবা দৰ্শনৰ যাৱতীয় কাম কাজ আৰম্ভ কৰিছিলোঁ 2024 চনৰ এপ্ৰিল মাহতেই। প্ৰথমতে অমৰনাথজী শ্ৰাইন বৰ্ডৰ অধীনত ৰেজিষ্টাৰ্ড গভৰ্ণমেণ্ট ডক্টৰৰ পৰা শাৰীৰিক সুস্থতা ফিজিকেল ফিটনেছৰ চাৰ্টিফিকেট ল'ব লাগিব। এই যাত্ৰাত বয়সৰ সীমা 13 বছৰৰ পৰা 59 বছৰলৈ 13 to 69। তাৰ পিছত অমৰনাথজী শ্ৰাইন বৰ্ডত ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল-আপ কৰিব লাগিব। গোটেই প্ৰচেছখিনি অনলাইন যোগে কৰিব পাৰিব। বাবা দৰ্শনৰ দিন আপোনাৰ মতে নহয়, অমৰনাথজী শ্ৰাইন বৰ্ডৰ মতেহে ঠিক হয়। আপোনালোকক সুবিধাৰ অৰ্থে 3 বা 4টামান দিন দিয়ে। তাৰ মাজতে আপুনি নিৰ্দিষ্ট দিনৰ দৰ্শন বুক কৰিব লাগিব। ইয়াৰ পিছতহে আপোনালোকে জম্মু কাশ্মীৰৰ কাৰণে টিকেট কৰাৰ প্লেনিং কৰিব পাৰিব। মন গ'লে ততালিকে বাবাক দৰ্শন কৰি আহোঁগৈ বুলি যাব নোৱাৰি। এজাপ কাগজ পত্ৰ ঠিক কৰি নিৰ্দিষ্ট দিন লৈহে যাব পাৰিব। অফলাইন যোগেও বাবা দৰ্শনৰ সুবিধা আছে, যদিও সেইবোৰ বৰ দীঘলীয়া। সেয়েহে আমাৰ মতে আগতীয়াকৈ সকলো ঠিক ঠাক কৰিহে বাবা দৰ্শনৰ বাবে যোৱাটো উচিত। একদম খাৰা ষ্টিপ তললৈ নামিব লাগে, সেই তালৈকে গোটেই শিলৰ মাজে মাজে। কনষ্টাৰ্ণি পাব হৈছে। অঁ, কপি কপি আহিব লাগে। এতিয়া আমি গোটেই বোকা ৰাস্তা, ঘোঁৰাও আহে, মানুহো যায়, অৱস্থা নাই। খুব সাৱধানে আহিব লাগে। খুব ভাল গ্ৰিপ থকা জোতা নহ'লে বহুত ডাঙৰ প্ৰব্লেম হ'ব। এইপিনে বাবাৰ দৰ্শনৰ এই যাত্ৰা নিয়ন্ত্ৰিত হয় BSF, ITBP, ইণ্ডিয়ান আৰ্মি, CRPF। সেয়েহে এই যাত্ৰা অতি শৃংখলাবদ্ধ তথা নিয়াৰিকৈ কৰিব পাৰিব। যাত্ৰাপথ একেবাৰে সুৰক্ষিত কৰিবলৈ এই সকলো অনুষ্ঠানে নেৰানেপেৰা প্ৰচেষ্টা হাতত লৈছে। এতিয়া আমি পাবহি যে পঞ্চটাৰ্ণি। পঞ্চটাৰ্ণি আপোনাৰ বাবা শিৱ ভগৱানে গংগাক এৰিছিলে। আৰু আপুনি যদি হেলিকপ্টাৰে আহে, পেহেলগাঁও পৰাই হওক বা বালতালা পৰাই হওক, আপুনি আহি এই পঞ্চটাৰ্ণিতে নামিব লাগিব। আৰু ইয়াৰ পৰা বাকী 6 কিলোমিটাৰ যাত্ৰা আপুনি খোজকাঢ়িয়ে যাব লাগিব। আমি এতিয়া পশুপতি ভাণ্ডাৰা, য'ত কালি ৰাতি আমি আছিলোঁ, তাৰ পৰা এই পঞ্চটাৰ্ণিলৈ 7 কিলোমিটাৰ। আৰু এই 7 কিলোমিটাৰ আমি অতিক্ৰম কৰি এতিয়া প্ৰায় পাব হৈছে। আমি 6:30 বজাত আৰম্ভ কৰি এতিয়া ৰাতিপুৱা 9টা বাজিছে, ইয়াত পাব হৈছে। ইয়াত আমি অকণমান জিৰাই তাৰপিছতে বাবা গুহাৰ দিশে আগুৱাম, যিটো আৰু ইয়াৰ পৰা 6 কিলোমিটাৰ। সেইটো অকণ ওখ, উঠিব লাগে। বাবাৰ নাম লৈ লৈ আমি আগুৱাই আছোঁ আৰু। হৰ হৰ মহাদেৱ।
থোকা লাগি লাগি হেৰি হৈ গ'ল। वो चाय वाय बिस्कुट है तो कितना अच्छा था वो देखिए उनको हाथ में পিছত কিমান ডাঙৰ ডাঙৰ গ্লেচিয়াৰ। আমি সংগম টপৰ পিনে গৈ আছোঁ। এটা ওৱান অফ দ্য হায়েষ্ট আপডেটেড থকা পিক হয় ডিউৰিং আৱাৰ জাৰ্ণি। চ' কিমান তলৰ পৰা আহিব লগা হৈছে, কেমেৰা ইমান ধৰিব নোৱাৰি। আমি এতিয়া এনেকুৱা এটা হাই এল্টিটিউডত আছোঁ য'ত হেলিকপ্টাৰবোৰ আমাতকৈ তলৰ লেভেলত উৰি আছে, দেখিয়ে নাপাওঁ এতিয়া। সেইখন আমাতকৈ তলত উৰি আছে। কাক? ছোৱালীজনী? আমি ক'ত গৈ আছোঁ? মানুহ গৈ আছোঁ ওপৰলৈ। এতিয়া আমি আহি পাইছোঁ সংগ্ৰাম টপ। যিহেতু ইয়ালৈ অহা ৰাস্তা দুটা আছে, এটা বালতাল হয়, এটা চন্দনবাৰী। আমি চন্দনবাৰী হৈ আহিলোঁ আৰু বালতাল হৈ অহা মানুহখিনি সেইটো ৰাস্তা দি আহে, দেখিছেনে? সেইটো ৰাস্তা দি আহি পালে তেওঁলোকে দৰ্শন কৰে বাবাক। আৰু আমি যাওঁতেই সেই বালতাল হৈ অহা ৰাস্তাটোৱে দিয়ে যাওঁ। स्टेप है क्या ताल ताल के এইখিনি কয় সেইকাৰণে সংগম টপ। বালতালৰ ৰাস্তাটো আৰু পেহেলগাম হৈ অহা ৰাস্তা দুইটা আহি পেলাই আপোনাৰ সেই অলপ আগতে এই অলপ আগত আহি আপোনাৰ জইণ্ট হয়, তাৰপিছতে একেলগে বাবাৰ তালৈ যায়গৈ। এই দুদিনৰ নেৰা নেপেৰা যাত্ৰাৰ পিছত এয়া প্ৰথম চাওক আমি বাবাৰ পবিত্ৰ গুহাৰ কিছু আঁতৰৰ পৰা হ'লেও দৰ্শন পাইছোঁ। আমি এতিয়া অমৰাৱতী নদীত গা ধুই বাবাৰ পবিত্ৰ গুহাত পদাৰ্পণ কৰিম। সনাতন ধৰ্মৰ ধৰ্মপুথিসমূহত উল্লেখ থকা মতে দেৱতাসকলৰ বাসস্থান স্বৰ্গৰ ৰাজধানী অমৰাৱতী। এই অমৰাৱতীৰ পৰাই এই নদী বৈ আহিছে বুলি বহুতে কয়। অমৰাৱতী নদীৰ পানী হিমচেঁচা। বাবাৰ গুহালৈ প্ৰায় আধা কিলোমিটাৰ আগতে আমি আমাৰ লগত থকা বয় বস্তুৰ বেগ তথা মোবাইলসমূহ লকাৰ ৰুমত থ'বলগীয়া হৈছিলে। পইচা তথা নথি পত্ৰৰ বেগৰ বাহিৰে বাকী একো বস্তু ইয়াৰ পৰা নিব নিদিয়ে। প্ৰায় 6:30 বজাত পোষ্টবান্ত্ৰী ভাণ্ডাৰৰ পৰা ওলাই 12টা বাজিছে। আজি 15 জুলাই আমি আহি পালোহি বাবা অমৰনাথৰ গুফাৰ সন্মুখত। এয়া বাবাৰ গুফাৰ আৰু তাৰ মুখত এইখন বৈ গৈছে অমৰাৱতী নদী, য'ত আমি এটা প্ৰথমতে ইয়াতে এবাৰ গা ধুই উঠি আমি বাবাৰ দৰ্শনৰ কাৰণে যাম। বাবাৰ দৰ্শনৰ কাৰণে এটা অলৌকিক পৰিৱেশ, বুজাব নোৱাৰা পৰিৱেশ। প্ৰায় এঘণ্টামান সময় আমি বাবা দৰ্শনৰ বাবে লাইনত আছিলোঁ। এই লাইনত থাকোঁতেই পিছফালৰ পৰা আমাক অসমীয়াতে কোনোবাই চিঞৰি মতা শুনিলোঁ। পিছলৈ ঘূৰি চাই দেখিলোঁ এজন BSF জোৱান।
তেখেত অসমৰ নলবাৰী জিলাৰ। আমাৰ দুয়োজনৰ ডিঙিত গামোচা দেখি তেখেতে আমাক অসমৰ বুলি জানিলে। অলপ পিছত আৰু এজন অসমীয়া জোৱান লগ পালোঁ। এই জোৱান দুজনে আমাক বাবা দৰ্শনৰ মেইন লাইনত সোমোৱাই দিলে। দৰ্শন কৰি মনত এক বুজাব নোৱাৰা, ক'ব নোৱাৰা অজান শান্তি তথা সন্তুষ্টি লাভ কৰিলোঁ। প্ৰথমে বাবা, তাৰপিছত গণেশ গোসাঁই আৰু তাৰপিছত মা পাৰ্বতীক মুখ্য পুৰোহিতে আমাক দেখুৱাই দিলে। আমি মুখ্য পুৰোহিতক ক'লোঁ যে আমি মা কামাখ্যা থকা অসম নামৰ মুলুকৰ পৰা আহিছোঁ। আমি হাত জোৰকৈ কথাষাৰ কৈ থাকোঁতেই তেখেতে আমাক শিৰত ধৰি আশীৰ্বাদ দিলে। আমি তেখেতক ক'লোঁ, মা কামাখ্যা দেৱীৰ আশীৰ্বাদ তথা আদেশতে আমি বাবাক দৰ্শন কৰিবলৈ আহিছোঁ। বাবা দৰ্শনৰ পিছত আমি বাবাৰ গুহাত থকা অমৰ পাৰ চৰাইহালকো দেখা পালোঁ। সঁচাকৈ আচৰিত, এই ঠাণ্ডাটো বগা পাৰ চৰাইহাল ইমান ধুনীয়াকৈ উমলি আছে। বাবা দৰ্শনৰ পিছত আমি এঠাইত বাবাক ধ্যান কৰিলোঁ, মালা জপ কৰিলোঁ। সঁচাকৈ মনটো আনন্দিত হৈ পৰিলোঁ। বাবা দৰ্শনৰ পিছত আমি অসমৰ BSF জোৱান দুজনৰ মোবাইলৰ সহায়তে ফটো দুখনমান উঠিলোঁ। যিহেতু বাবাৰ পবিত্ৰ গুহাৰ আধা কিলোমিটাৰ নিলগৰ পৰাই মোবাইল ফোন একেবাৰে নিষিদ্ধ। মোবাইল তথা বয় বস্তুৰ বেগ এই সমূহ আকৌ পৃথকে পৃথকে জেগাই জেগাই আমাক চেকিং কৰিছিলে। কিছুমান মানুহে দেখিলোঁ যে মোবাইল সেইবিলাক লুকাই চুৰকৈ নিছিলে, তেওঁলোকক আকৌ লকাৰ ৰুমত থ'বলৈ ঘূৰুৱাই পঠোৱা হৈছিলে। আমাৰ মোবাইল নাই যদিও ঈশ্বৰৰ কৃপাত, বাবাৰ আশীৰ্বাদত আমি এই BSF জোৱান দুজনৰ মোবাইলৰে আমি ফটো দুখনমান উঠিবলৈ সক্ষম হ'লোঁ। ইয়াৰ পিছত আমি তেখেতসকলক আমাক কৰা সহায়ৰ বাবে ধন্যবাদ জনাই তেখেতসকলৰ পৰা আমি বিদায় ল'লোঁ তথা বাবাকো আকৌ এবাৰ নমস্কাৰ জনাই আমি বাবাৰ পবিত্ৰ গুহাৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। বাবাৰ মহিমা সঁচাই অপৰম্পাৰ। আমাক বৰ সুন্দৰভাৱে তেখেতে সপৰিয়ালে দৰ্শন দিলে। সঁচাকৈ আমাৰ জীৱন ধন্য মানিলোঁ। এতিয়া 10 হৈছে আৰু আমি ইয়াৰ পৰা এতিয়া বালজল দিশে আগুৱাই গৈছোঁ। বাবাৰ দৰ্শন আমাৰ হৈ গ'ল। এই আগত আমি বাবাৰ গুহা পিনে আছোঁ আৰু উভতি পেলাই গৈ আছোঁ। ধুনীয়াকৈ চববোৰ দৰ্শন হ'ল, বাবাৰ ঘৰলৈ দেখিলোঁ। বাবাৰ নাম লৈ আমি এতিয়া বালজাল অভিমুখে আগুৱাই আছোঁ। ধন্যবাদ। চাওক, বালজালৰ ৰাস্তাতেদি আমি আহোঁতে এতিয়া এনেকুৱা কিছুমান গ্লেচিয়াৰ। এয়া আমি বালতালৰ ৰাস্তাৰে আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ। প্ৰায় 1:30মান বজাত আমি বাবা দৰ্শন কৰি আকৌ লকাৰ ৰুমত লাইন পাতি আমাৰ বয় বস্তুৰ বেগবিলাক ল'লোঁ। তাৰপিছত মই মোৰ মেখেলা চাদৰযোৰ খুলি চেলোৱাৰ কামিজ এযোৰ পিন্ধি ল'লোঁ আৰু তাৰপিছত আমি প্ৰায় 4মান বজাৰ আগে আগে আমি বালতালৰ ৰাস্তাৰে আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। চব কেনেকুৱা ৰাস্তা, গ্লেচিয়াৰ পানী আহি আছে। ৰাতি প্ৰায় 10মান বজাৰ আগে আগে আমি বালতাল পালোহি। ইয়াত আপোনালোকে টেণ্টত থাকিব লাগিব। বিভিন্ন ধৰণৰ চাইজৰ টেণ্ট দৰদাম ঠিক কৰি ল'ব পাৰিব। আমি এটা আহল বহল প্ৰায় 5জনমান মানুহ থাকিব পৰা টেণ্ট ল'লোঁ। টেণ্টটো ভাড়া 2000 টকা কৈছিল যদিও আমি মানুহ মাত্ৰ 2জন কাৰণে 1600 টকাতে দিলে। খোৱা আৰু গা ধুবলৈ গৰম পানীৰ সুবিধা আছে। টেণ্টৰ গৰাকীয়ে এই গৰম পানীৰ সুবিধা কৰি দিয়ে। বহু সময় দি আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ বাহিৰেও কিছু তথ্য যদি আপোনালোকৰ জানিবলগীয়া থাকে আমাক কমেণ্ট কৰিব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ। জয় শ্ৰী অমৰনাথ। ওম নমঃ শিৱায়।